অসমখনত কি চলি আছে সেইটো কোনো দৰকাৰী কথা নহয় আৰু সেই বিষয়ে আমাৰ জানিবলৈ কোনো দৰকাৰ নাই। যি হয় হৈ থাকক। মুঠৰ ওপৰত 3 বেলা 3 সাঁজ ভাত খাম আৰু ভাত খোৱা ভিডিঅ' আপলোড কৰিম, মানুহে চাব, ভিউজ পাব লাগে, ফলোৱাৰ্ছ বাঢ়িব লাগে, বাকী বেলেগ একো কথা নাই। এনি টাইম যে ভাতৰ পাত মেলি থাক, তহঁতৰ মানুহৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰে। মানে অসমখনত যদি কিবা এটা হৈছে, কি হৈছে আৰু কিনো মন্তব্য দিব, মানে জানিবলৈ বিচাৰে আপোনালোকৰ পৰা। আপোনালোকে এই ফলোৱাৰ্ছ গাল লৈ পিনি আপোনালোকৰ ভাত শাককেইটাকে কচু পিটিকা আলু পিটিকাকে দেখাই থাকিবলৈ মানুহে চাই নাথাকে। ফ'ল' কাক কৰে? যাৰ পৰা মানুহে কিবা এটা অনুপ্ৰেৰণা পায়, কিবা এটা জানিব বিচাৰে, শিকিব বিচাৰে। এই মানুহজনে আপোনাক ফ'ল' কৰিছে, আপুনি কোনটো আদৰ্শই চলিছে, আপোনাৰ আদৰ্শ ল'ব পাৰিবনে নোৱাৰে, সেইটো কাৰণে ফ'ল' কৰে। এই যে আপুনি ভাতকেইটা খাইছে কচু পিটিকাই, আমিও খাম, সেইটো আদৰ্শ ল'বৰ কাৰণে নহয়। কালি পৰহিলৈকে ভাইকক বিচাৰি কান্দি কাটি ৰাস্তাই ঘূৰি ফুৰা এজনী আজিকালি একদম ছানগ্লাছ পিন্ধি পিনি কলপাতত এপাত ভাত খাই দেখুৱায়। মেইন মাষ্টাৰ মাইণ্ডো কম নহয় কিন্তু, এই ভাত খাই দেখুৱাবি, তেতিয়াহে ফলোৱাৰ্ছ পাবি, তেতিয়াহে ভিউজ পাবি, ইনকমটো হ'ব, এই মাহৰ টাৰ্গেটটো পূৰ হ'ব, তেনেকুৱা ধৰণৰ কথা। মানে তেওঁ মানে প্ৰায়ভাগৰ পাছত যিকেইগৰাকী আছে একদম শক্তিশালী, তেওঁলোকেই আটাইতকৈ দিনটো কাম কৰি থাকে, তেওঁলোকেই ভাত শাক খাই থাকে, আমি নেখাওঁ। বাকী অসমৰ সকলোবিলাক মহিলা মানে ভাত নাখায়, নবনায় আৰু কাম নকৰে। আমি ৰোৱা তোলা নকৰোঁ, আমি বাম খেতি নকৰোঁ, আমি ঘৰ দুৱাৰ কাম নকৰোঁ, সৰা মোচা কাম নকৰোঁ, আমি চব কাম কৰিব জানো, আমি কিন্তু নেদেখুৱাওঁ। আপোনালোকে দেখুৱাই ভিউজ লৈ থাকে। কিন্তু আপোনালোকে যে অসমত কিবা এটা হ'লে বা আমাৰ মানুহবিলাকৰ সমস্যা, এই ধৰি লওক ৰেপ হৈছে, কিবা হৈছে, তাৰ বিষয়ে আপোনালোকে একো এটা মন্তব্য আগনবঢ়াই চিধা ভাত খোৱা ভিডিঅ'কে যে আপলোড থাকে কিয়? কাক কৈছোঁ বুজি পাইছে নহয়? গাত লাগিলে লাগিব, নেলাগিলে নাই আৰু।